বন্ধু বান্ধৱীসকল, আমাৰ দোকানত আহিছে বাজাজৰ মিক্সাৰ গ্ৰাইণ্ডাৰ নিনজা সিৰিজ 750 ৱাটৰ। আমাৰ দোকানৰ পৰা যদি কিনে 4,000 টকাত দি দিম। অলপ কম বেছি, অলপ মানে বেছি নহয়, কম হ'ব, আৰু কমত দিব পাৰিম। যদি আহে লৈ যাওক। ফ্লিপকাৰ্টত বহুত দাম, ফ্লিপকাৰ্টত মোতকৈ বেছি দামত চেল কৰি আছে ফ্লিপকাৰ্টে। মাৰি চাব পাৰে, এই নামটো মই দি দিছোঁ, মাৰি চাওক। ফ্লিপকাৰ্টত যিমান দাম তাতকৈ কম দামত মই দি দিম। এইটো অনলাইনত বহুত দাম আছে, এইটো মই কম দামত দি দিম। আমাৰ দোকানত চব কম দামতে পায়, আমি বেছি লাভ নকৰোঁ। অ'কে, আমি জাষ্ট বিজনেছ ব্যৱসায় শিকি আছোঁ, কেনেকৈ ব্যৱসায় কৰিব লাগে। আমি টকা ঘটিবলৈ ব্যৱসায় কৰা নাই। সেইটো বাৰু পিছত হ'ব, লাহে লাহে হৈ যাওক, লাহে লাহে হ'ব। বুজি পাইছেনে কথাটো? আহক আৰু কিনি যাওক।